নমস্কাৰ ভাদৈ নিউজলৈ স্বাগতম জনাইছোঁ। টিপাম পাহাৰৰ ওপৰৰ প্ৰাচীন দেওশালখন য'ত আহোমৰ প্ৰথম ৰজা স্বৰ্গদেউ চুকাফাই পূজা কৰিছিল। ইংৰাজ আগমনৰ কালতো মানুহৰ মুখত আহোম পুৰোহিতে পূজা কৰা ঠাই টুকুৰাৰ নাম দেওশাল হৈয়ে থাকিল। ইংৰাজৰ দিনত 19 শতিকাৰ শেষৰ ফালে হোৱা কেডাষ্ট্ৰেল ছাৰ্ভে কৰাৰ পাছত প্ৰস্তুত কৰা মেপত ঠাইডোখৰৰ নাম দেওশাল আৰু পাহাৰটোক দেওশাল পাহাৰ নামাকৰণ কৰিলে। আজি আমি দেওশাল পাহাৰলৈ আপোনালোকক লৈ যাম আৰু দেখুৱাম বৰ্তমানৰ পৰিস্থিতি। আমি আহি উপস্থিত হৈছোঁহি এতিয়া টিপামৰ দেওচালি পাহাৰৰ দেওশাল থানত। এইফালে এই খটখটিয়েদি পাহাৰৰ ওপৰত আমি দেওশালি থান পোৱা যায়। আহকচোন আমি থানলৈ যাওঁ। টিপামৰ দেওশালখন যে প্ৰাচীন অৰ্থাৎ স্বৰ্গদেউ চুকাফাৰ দিনৰ কেইবাটাও প্ৰমাণ আছে। টিপামৰ দেওশাল আৰু চৰাইদেউৰ লাংকুৰি দেওশালৰ অৱস্থিতি ঠিক একেধৰণৰ, চাপৰ পাহাৰৰ ওপৰত, প্ৰায় একে উচ্চতা আৰু একে দিশত। পুৰণি আলিবোৰ অধ্যয়ন কৰিলেও এই কথা নিশ্চিত কৰিব পাৰি। এই দেওশালখন কেন্দ্ৰ কৰি বাকীবোৰ ঠাই নিৰ্ণয় কৰিব পাৰি, ঠিক কোন দিশে মানুহৰ বসতি আৰু কোন দিশে মৈদাম আদি আছিল। দেওশাল পাহাৰৰ কাষত বাস কৰা নেত্ৰ বুঢ়াগোহাঁই তেখেতে এই বিষয়ত গভীৰ অধ্যয়ন কৰিছে। তেওঁ 12 বছৰ থাইলেণ্ড, ম্যানমাৰ, পাটকাই এইবিলাক অতিক্ৰম কৰি আহি বুঢ়ীদিহিঙেদি ভটিয়াই আহে। টিপামৰ সিপাৰেই হ'ল সেইখন বৰ্তমান বৰ্ষাৰণ্য, অগাধ। তেতিয়াতো আৰু বেছি হাবি আছিলে। টিপামলৈ আহি এই টিপামৰ এইটো ওচৰত থকা পাহাৰটোৰ নামে দেওচালি পাহাৰ। সেই দেওচালি পাহাৰৰ ওপৰৰ পৰা থিয় হৈ চুকাফাই মানে এই সৌমাৰ অঞ্চলৰ বিস্তীৰ্ণ সমভূমি এলেকা দেখিবলৈ পাইছিলে। আৰু তেওঁ যিখন ৰাজ্য মনতে ভাবিছিলে যে এইখনেই মোৰ সপোনৰ ৰাজ্য, এনেকৈ থিৰাং কৰিছিলে। আৰু টিপামতে তেওঁ 3 বছৰ কটাইছিলে। ইয়াতে তেওঁ মানে শালি খেতি কৰিছিলে। চুকাফাৰ আগত বোলে এই আমাৰ সমাজখণ্ডত শালি খেতি কৰা মানুহ নাছিলে। তেওঁ শালি খেতিৰ যোগেদিয়েই ওচৰৰ যিবিলাক খিলঞ্জীয়া মানুহ তেওঁৰ তলতীয়া কৰিছিলে, তেওঁৰ শৰণাপন্ন হৈছিল। স্বৰ্গদেউ চাওলুং চুকাফা মুংমাও দেশৰ পৰা আহি ক্ৰমান্বয়ে মৃগং, হুকং, ডকাও ৰং বা পাটকাই পাৰ হৈ নামৰূপ নৈয়ে ভটিয়াই মুং লাখেং নামে ঠাইত এবছৰমান কটায়। তাতে খুংটং নামৰ ডাঙৰীয়াক থাও মুং নিয়োগ কৰি নাম জিনং, বৰ্তমান নাম বুঢ়ীদিহিং নৈয়েদি ভটিয়াই টিপাম পাইছিলহি। টিপামত তেওঁ 3 বছৰ আছিল। আহোম মতে মুংমাও, প্লেক্সি আৰু কাটচেও আৰু ইংৰাজী মতে 1232-33, 1233-34, 1234 আৰু 35 এই 3 বছৰ টিপামত টাই মানুহৰ বসতিৰ ব্যৱস্থা কৰে। পানীয়ে বুঢ়া ঠাই হ'লেও টিপাম দ খেতিৰ বাবে উপযুক্ত আছিল। তাৰোপৰি প্ৰতিৰক্ষাৰ দিশৰ পৰাও টিপাম গুৰুত্বপূৰ্ণ আছিল। টিপামৰ পৰাই সমতল আৰম্ভ হৈছে। পাটকাইৰ পাদদেশৰ পাহাৰৰ লানি টিপামতে শেষ হৈছে। টিপামৰ নামনিলৈ বুঢ়ীদিহিংখন দ সাগৰী নাই ডাঙৰ নাও চলাব পাৰি। আহোম ৰাজত্বৰ টিপাম হৈ পৰিছিল পূব দেশৰ সৈতে যোগাযোগৰ সংযোগী ক্ষেত্ৰ। আহোম ৰাজ্যৰ পৰা বৰ্মা দেশ বা মান দেশ, বৰ্তমানে ম্যানমাৰলৈ আৰু উজনি বৰ্মাৰ মুগং আৰু তাৰ পৰা দক্ষিণ চীনৰ ইউনানৰ টাই ৰাজ্যবোৰলৈ, অথবা পূব দিশৰ লাংচাং বা লাওচ ৰাজ্য, পুৰণি লান্না ৰাজ্য, সুখোথাই আৰু আউথীয়া ৰাজ্যৰ সৈতে সম্পৰ্ক ৰখাৰ পথৰ আৰম্ভ হৈছিল এই টিপামতে। কিন্তু বৰ্তমানৰ টিপামৰ দেওশালি পাহাৰ দেওশালত আহোম ৰীতিত পূজা হোৱা নাই। তাৰ ঠাইত আছে দেৱী থান। টিপামৰ বুঢ়া ডাঙৰীয়া থানৰ কাষত থকা দেওশালখনতহে বৰ্তমানে আহোম ৰীতি নীতিত উপাসনা হয়। মেডাম মেফিত সাধাৰণতে 7খন পাং প্ৰতিষ্ঠা কৰা হয়। তাতে হয় খাওখাম, আইলেংদিন, লেংডন, লাংকুৰি, জাচিংফা, চিতলামচাম, মুটকুম, টাইকুম, এই 7খন। আৰু লগতে আজিকালি হেৰি এটা কৰিছে পণ্ডিতসকলে যে চুকাফাৰ কাৰণেও এখন পাং দিব লাগে।
টিপামৰ এই দেওশাল থকা ঠাই টুকুৰাৰ পৰাই স্বৰ্গদেউ চুকাফাই অসমক মুং ডুং চুংখাম অৰ্থাৎ সোণালী শস্যৰ দেশ বুলি কৈছিল। টিপামৰ পৰ্যটনৰ সম্ভাৱনাক বাস্তৱায়িত কৰিবলৈ বৰ্তমান চুকাফা পৰ্যটন ক্ষেত্ৰ নামেৰে প্ৰকল্প এটি লোৱা হৈছে। এই ক্ষেত্ৰত অসম চৰকাৰে এই প্ৰকল্পলৈ সহায়ৰ হাত আগবঢ়াইছে আৰু পৰ্যটন ক্ষেত্ৰলৈ অহাৰ বাটত আহোমৰ ঐতিহ্যৰ আৰ্হিত তোৰণ তৈয়াৰ কৰা হৈ আছে। আমি টিপাম দেওশালী থানৰ ওপৰলৈ গৈ আছোঁ। প্ৰাকৃতিক সৌন্দৰ্য ইমান বিনন দিয়া, কিন্তু ইয়াৰ মাজতে আমাৰ এই নিকপুৰ টাৱাৰটোৱে ইয়াৰ সৌন্দৰ্যটো বিনষ্ট কৰি দিছে। ভণ্টি ওপৰ দেওশালী পাহাৰলৈ গৈছিলে, মন্দিৰখন ঘূৰি আহিলে, কেনেকুৱা লাগিলে? ভাল লাগিলে, আজি প্ৰথম চাই চাব পাৰিছোঁ আৰু। প্ৰথম চাই ঘৰ ক'ত তোমাৰ? 1 নং বালিজান কৰি ঠিক কৰি নহয়, নাহৰকটীয়া 1 নং বালি। কি নাম তোমাৰ? মিছ ৰুমা চন্দ্ৰ। ৰুমা চন্দ্ৰ। তাত চালা, কি দেখিলা, কেনেকুৱা লাগিলে, পৰিৱেশটো কেনেকুৱা লাগিলে? পৰিৱেশটো ভালে লাগিলে, খালি মানে টিউবৱেল এটা নাই আৰু। এইটো বুজি পাইছোঁ যে পাহাৰৰ ওপৰত এনেকৈ টিউবৱেল এটা থকাটো হেৰি নহয়, তথাপিও মানে অলপ হেৰি লাগে আৰু পানীৰ কাৰণে অলপ কষ্ট হ'ল, কিন্তু এনেই ভালে লাগিলে। কেনেকুৱা পালে তাৰ পৰিৱেশ? ভালে পালে। ক'ৰ পৰা আহিছে? আমি এই গৰিয়াবামৰ পৰা। নামটো কি আপোনাৰ? ৰাজমৰা। গোটেইবিলাক গৰিয়াবামৰে নেকি? নহয়, এটা টিপামৰ আছে, তাৰপাছত আৰু দেওশাল হাতীমৰা। থানত আহি থানৰ পৰিৱেশটো কেনেকুৱা লাগিছে? দেওশালৰ পৰা কোন আহিছে? কেনেকুৱা পালে? ভালে পালে। দেওশালৰ পৰা আহিছে, প্ৰথমবাৰ আহিছে ন? বহুত ভাল লাগিলে। ইয়াৰ প্ৰাকৃতিক পৰিৱেশ কেনেকুৱা লাগিছে? ভাল লাগিছে। নামটো আপোনাৰ? বাবাই মুৰা। কেনেকুৱা লাগিলে তোমাৰ? ভালেই লাগিলে। এইফালে উঠি ভাগৰ লাগিলে নি ষ্টেপত? ভাগৰ লাগি গ'ল। কি নাম তোমাৰ? ভগৱানৰ ওচৰত আশীষ বিচাৰিবলৈ আহিলে নি? পূজাৰী এজন আছে চাগে? আছে ন? বহি আছে। ভাইটি কেনেকুৱা লাগিলে? ভালেই লাগিলে। কি নাম তোমাৰ? ৰাজীৱ মুৰা। আপোনাৰ কেনেকুৱা লাগিলে? ভালেই লাগিলে, পাহাৰটো চালে। ঘৰ আপোনাৰ? হাতীমৰাত। নীল আকাশৰ ঘৰ ওচৰত নেকি? নীল আকাশৰ ঘৰ ওচৰত। আমি আহি এতিয়া উপস্থিত হৈছোঁহি টিপামৰ দেওশালী আইথানৰ প্ৰাংগণত। আপোনাৰ নামটো? আমাৰ নাম গংগাসাগৰ চৌবে। গংগাসাগৰ চৌবে। আপুনি ইয়াত কিমান দিনৰ পৰা পূজাৰী হিচাপে আছে? মই ইয়াত 10 বছৰ হৈ গ'ল। 10 বছৰ হৈ গ'ল। তাৰ আগতে কোন আছিলে জানে নেকি? তাৰ আগত বেলেগ আছিলে, ইয়াৰ গাঁৱৰে ওচৰৰে মানুহ আছিলে। বিশেষকৈ ইয়াত ভক্তসকল আহে চাগে নিশ্চয়। দিনটোত কিমান মান আহে? এই কোনো গেৰাণ্টি নাই, কেতিয়াবা আহে কেতিয়াবা নাহে। আপুনি ইয়াতে থকা মেলা কৰে নে ঘৰ ওচৰতে আপোনাৰ? ঘৰ আমাৰ জয়পুৰ আছে। বিজয়পুৰৰ পৰা অহা যোৱা কৰে, সদায় অহা যোৱা কৰে। ইয়াত বিশেষকৈ এই থানখন কিমান দিনৰ আপুনি জানে নেকি? কিমান দিনৰ পৰা ইমানটো নাজানো, কিন্তু সেইটো পুৰণা হ'ল, বহুত পুৰণা হ'ল। বহুতে কয় ৰজাদিনীয়াৰ আইথান বুলি কয়, সেইটো আপুনি বিশ্বাস কৰে নেকি? তেনেকুৱাই হয়। ঠিক আছে। আপোনাৰ এইবিলাক কিবা সাহাৰ্য পাইছে নেকি চৰকাৰৰ ফালৰ পৰা? এইবিলাক ঘৰবিলাক আগতে বনোৱা আছিলে, আপুনি আগতে বনাইছিলে না পিছত বনাইছিলে? এইটো আগত বনোৱা আছিলে। এই চিৰিখন এতিয়া বনিলে। চিৰিখন এইটো জানুৱাৰী মাহত কমপ্লিট হ'ল চিৰিখন। এতিয়া পেইণ্টিংটো বাকী আছে, এইটো হৈ আছে আৰু পেইণ্টিংটো বাকী আছে। বিশেষকৈ ইয়াত মানে উপাস্য দেৱতা কাক আৰাধনা কৰা হয়? ইয়াত দুৰ্গা মা আছে। বুৰঞ্জীয়ে কয়, আমাৰ ইতিহাসে কয়, টিপাম হৈছে ইতিহাস পৰখা এক বিশেষ স্থান। চীন দেশৰ ইউনান ৰাজ্যৰ পৰা চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ বিভিন্ন ধৰণৰ হাবি জংঘলৰ মাজেদি আহি প্ৰথম এই স্থানতেই চাওলুং চুকাফাই আহি উপস্থিত হৈছিলে। এই স্থানতেই উপস্থিত হৈ সমগ্ৰ সমাৰখণ্ড দেখা পাইছিলে, গোটেই সমতল সমাৰখণ্ড। ইয়াতে তেওঁ প্ৰথম 3 বছৰ অস্থায়ী ৰাজধানী পাতি আহোম ৰাজ্য শাসন কৰিছিল। এই টিপামত মানেও এই বুঢ়ীডিঙৰ নদীয়েদি আহি আহোম ৰাজ্য টিপামৰ যিটো বুৰঞ্জীয়ে কয় যে টিপামত মানুহৰ আক্ৰমণ কৰিছিল, এই নদীয়েদি আহিয়েই মানে টিপাম ৰজাক আক্ৰমণ কৰিছিলে, আহোম ৰাজ্য আক্ৰমণ কৰিছিলেহি। এইফালে আপোনালোকে দেখিছে সুদূৰত আমাৰ পাটকাই
পাটকাই অভয়াৰণ্য আছে, পাটকাই যি দেখিছে আপোনালোকে এইফালে অৰুণাচল পায়, দেওমালি আজি বিভিন্ন গোটেই এই স্থানবিলাক দি স্থানতেই এই স্থানেদিয়ে মানুহসকল আহি এই টিপামত আক্ৰমণ কৰিছিলেহি। সেই ঘাট এটা দেখিছোঁ, সেই ঘাটটোৰ নাম কি ক'ব নেকি? সেইটো নাৰঘাট নাম হয়। সেইটো নগাঘাট নাম হয়। তাত মানে কি নগা মানুহ আছে নেকি তাত? আগত আছিলে, এতিয়া নাই। টিপামৰ দেওশাল পাহাৰৰ চিৰি সম্পূৰ্ণ হোৱাৰ পাছত টিপামৰ দেওশাল পাহাৰলৈ দেৱী থানলৈ মানুহৰ আগমন বাঢ়িবলৈ ধৰিছে। বিশেষকৈ কিছুমান আহিছে প্ৰেমালাপ আৰু মিলনৰ বাবে, যি দেওশালৰ বৈশিষ্ট্যক ম্লান কৰিছে। আহোমসকলে পূৰ্বপুৰুষসকলক পূজা কৰা ঠাইত এনেবোৰ কাণ্ডই শোভা নাপায়। সচেতন আহোমসকল আগবাঢ়ি আহি পৰ্যটন ক্ষেত্ৰখনক সম্পূৰ্ণ আহোম ৰীতি নীতিৰ বান্ধোনেৰে নেবান্ধিলে অনাগত দিনত বহুতো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। আজি মই আমি আহোমে নিজৰ সাজপাৰটো চিনি নাপাওঁ। মই পিন্ধি আহিছোঁ, এইখন কি মই নাজানো, এইটো কেনেকৈ হয় মই নাজানো, এইটোনো কেলৈ পিন্ধিব লাগে মই নাজানো, ভাষা ক'ব নাজানো। আমাৰ টিপাম আগবাঢ়ি যাওক। বৰ্তমান অসম পৰ্যটন বিভাগে পৰ্যটন উদ্যোগৰ আন্তঃগাঁথনিৰ আওতালৈ আনিছে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক টিপাম পাহাৰৰ নাম। পৰ্যটনৰ মানচিত্ৰৰ পৰা 800 বছৰ টিপাম অৱহেলিত হৈ থকাৰ পাছত ই এক আশাৰ ৰেঙনি আনিছে, যি নাহৰকটীয়া আৰু ভাদৈ অঞ্চলৰ বাবে নিয়োগৰ নানা সম্ভাৱনা আনি দিব। Chauka, oi 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 chauka, oi